हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল মই বিট্টু ছাৰ আৰু বিট্টু একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই 10মান শ্ৰেণীৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ কি চিত্ৰ আহিব এই চিত্ৰসমূহৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'বা আৰু এই ভিডিঅ'টোত কি চিত্ৰ আহিব এই চিত্ৰসমূহ তোমালোকে ঘৰত ভালদৰে প্ৰেক্টিছ কৰিবা আৰু এইবিলাকৰ কাৰ্যসমূহ তোমালোকে ভালদৰে মুখস্থ কৰিবা। এই চিত্ৰসমূহ অহাৰ লগে লগে এইবোৰৰ কাৰ্যও লিখিব দিয়ে এক্সামত আৰু আশা কৰোঁ তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত এইবোৰৰ কমন পৰিব। তো চিত্ৰ নম্বৰ 1 পেজ নম্বৰ 99 মানুহৰ পাচন নলীৰ বিভিন্ন অংশসমূহৰ নাম লিখি এইবোৰৰ কাৰ্য বৰ্ণনা কৰা। চিত্ৰ নম্বৰ 2 পেজ নম্বৰ 106 মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। চিত্ৰ নম্বৰ 3 পেজ নম্বৰ 110 মানুহৰ ৰেচন তন্ত্ৰৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। চিত্ৰ নম্বৰ 4 পেজ নম্বৰ 111 নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। চিত্ৰ নং 5 পেজ নম্বৰ 115 স্নায়ুকোষৰ বা নিউৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। চিত্ৰ নং 6 পেজ নম্বৰ 118 মানুহৰ মস্তিষ্কৰ চিহ্নিত চিত্ৰ অংকন কৰা। চিত্ৰ নং 7 পেজ নম্বৰ 134 দীৰ্ঘছেদত এপাহ ফুলৰ চিহ্নিত চিত্ৰ অংকন কৰা। চিত্ৰ নং 8 পেজ নম্বৰ 135 গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণৰ চিহ্নিত চিত্ৰ অংকন কৰা। চিত্ৰ নং 9 পেজ নম্বৰ 187 মানৱ চকু বা মানুহৰ চকুৰ চিহ্নিত চিত্ৰ অংকন কৰা। চিত্ৰ নং 10 পেজ নম্বৰ 231 পৰীক্ষাত কুৱেশ্যনটো আহিব ফ্লেমিঙৰ বাঁহতীয়া নিয়মটো লিখা আৰু তোমালোকে লগতে নিয়মটো লিখি পেলাই এই চিত্ৰটো অংকন কৰিবা। চিত্ৰ নং 11 পেজ নম্বৰ 232 কুৱেশ্যনটো এনেদৰে আহিব যে বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা আৰু লগতে ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। চিত্ৰ নং 12 পেজ নম্বৰ 236 কুৱেশ্যনটো এনেদৰে হ'ব পাৰে যে বৈদ্যুতিক জেনেৰেটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা আৰু লগতে মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। Thanks for watching. Like and share and don't forget to subscribe my YouTube channel.